নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ উন্নতি ভিডিঅ' টয়টা আপোনালোকৰ গাৰ্গিয়া টয়টা যি আপোনালোকৰ বৰপেটা ৰোডত অৰ্থাৎ বৰপেটা ৰোড শিমলুগুৰিত আছে শিমলুগুৰিত আজি আছোঁ আৰু আজিৰ এইটো ভিডিঅ'ত মই ইনোভা ক্ৰিষ্টাৰ GX অৰ্থাৎ মিডিল ভেৰিয়েণ্ট বুলি ক'ব লাগে থাৰ্ড টপ ভেৰিয়েণ্ট GX ভেৰিয়েণ্টৰ বিষয়ে আপোনালোকৰ লগত এইটো ভিডিঅ'ত কথা পাতিবলৈ লৈছোঁ প্ৰায় যদি এক শ্ব'ৰুম প্ৰাইজৰ কথা ক'বলৈ যাওঁ প্ৰায় 20 লাখ টকা প্ৰায় এক শ্ব'ৰুম প্ৰাইচ পৰে আৰু যদি মানে অনৰোড প্ৰাইজৰ কথা ক'বলৈ যাওঁ সেই হিচাপত ষ্টেট টু ষ্টেট বা গোটেই সেই হিচাপত ই কেৰি কৰে গতিকে বলক অলপমানৰ পৰম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যদি সম্পূৰ্ণ লেন্থৰ কথা ক'বলৈ যাওঁ লেন্থ আছে 4735 মিলিমিটাৰ সম্পূৰ্ণ ইয়াৰ লেন্থ আছে সম্পূৰ্ণ ডিজেল ভেৰিয়েণ্টৰ গাড়ী হয় 4735 মিলিমিটাৰ সম্পূৰ্ণ লেন্থ 1830 মিলিমিটাৰ সম্পূৰ্ণ উইথ যদি হাইটৰ কথা ক'বলৈ যাওঁ 1795 মিলিমিটাৰ সম্পূৰ্ণ ইয়াৰ হাইট দিয়া আছে 300 লিটাৰ বুট স্পেচ আৰু 7 7 সিটাৰ লগত 8 সিটাৰ দুটা ভেৰিয়েণ্টতে ই আহে 2750 মিলিমিটাৰ সম্পূৰ্ণ হুইল বেছ দিয়া আছে আৰু টোটেল গ্ৰছ ৱেট যদি ক'বলৈ যাব লাগে প্ৰায় 2000 কেজি অৰ্থাৎ 2000 কেজি মান প্ৰায় ইয়াৰ গ্ৰছ ৱেট হ'ব আৰু 5 ডোৰ টোটেল হেৰিয়ত আহে যদি হেডলেম্পৰ কথা ক'বলৈ যাওঁ সম্পূৰ্ণ ৰিফ্লেক্টৰ বেছ হেলোজেন হেডলেম্প হাই বিম ল' বিম দুটা আৰু ইয়াত আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ আৰু ইয়াত আপোনালোকৰ পাৰ্কিং লেম্প দিয়া আছে তলত আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ দিয়া আছে হেলোজেনত ইয়াত কোনো ধৰণৰ ফগ লেম্প আপোনালোকৰ নাহে 20 লাখ টকা খৰচ কৰি আপোনালোকৰ ফগ লেম্প নাপায় ইয়াত যদি চাবলৈ যায় ইয়াৰ সম্পূৰ্ণ টয়োটাৰ লোগো দিয়া আছে চিলভাৰ চাৰ্টেড ফিনিছ লগত 1 2 3 4 5 6 লত আপোনালোকৰ ইয়াতো গ্ৰিল দিয়া আছে তলত ক্ৰিষ্টাৰ ব্ৰেণ্ডিং ইয়াৰ আপোনালোকৰ সম্পূৰ্ণ বডি কালাৰ বা চিলভাৰ চাৰ্টেড ফিনিছ ইয়াত সম্পূৰ্ণ আপোনালোকৰ চিলভাৰ চাৰ্টেড ফিনিছ এটা আহে মাজত ক্ৰিষ্টাৰ ব্ৰেণ্ডিং আহে সম্পূৰ্ণ এনেকুৱা ধৰণৰ আপোনালোকৰ কিটো দেখা যায় ইয়াতো আপোনালোকৰ যদি ৱাইপাৰৰ কথা ক'ব যে একদম মস্ত ৱাইপাৰ যেনেকুৱা লেজেণ্ডাৰত আহিছিল ইয়াকো বঢ়িয়া ৱাইপাৰ দুটা ৱাছাৰ দিয়া আছে ইয়াত যদি চাবলৈ যায় সম্পূৰ্ণ নৰ্মেল আপোনালোকৰ এলয় হুইল পাব ডুৱেল টনত নহয় ছিংগুল টনত আপোনালোকৰ এলয় হুইল পাই যাব 205/65 আৰু 16 ইঞ্চিৰ আপোনালোকৰ হুইল পাই যাব অটো ফল্ডেবল ইলেক্ট্ৰিক এডজাষ্টেবল ইয়াতো IRVM পাব ইয়াত আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ হ'ব কোনো ধৰণৰ ইয়াত আপোনালোকৰ ৰিকুৱেষ্ট সেন্সৰ নাপায় সম্পূৰ্ণ বডি কালাৰতে আপোনালোকৰ ডোৰ হেণ্ডেল পাই যাব এইপিনে যদি চাবলৈ যায় ইয়াতো প্ৰায় আপোনালোকৰ 75-80 লিটাৰ আপোনালোকৰ ফিউল টেংক ডিজেল ফিউল টেংক কেপাচিটি পাব পাঁচ পিনে আপোনালোকৰ আছে ড্ৰাম ব্ৰেক আগপিনে আছে ইয়াৰ আপোনালোকৰ ডিস্ক ব্ৰেক বেক প্ৰফাইলৰ যদি কথা ক'বলৈ যাওঁ ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ স্পইলাৰ ওপৰত চাৰ্ক ফিন এণ্টিনা ইয়াত যদি চাই ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ হাইমন ষ্টপ লেম্প লগত ইয়াত আছে ৱাছাৰ ইয়াত আছে ৱাইপাৰ কোনো ধৰণৰ ইয়াত ডিফগাৰ দিয়া অৱশ্যে নাই আৰু ইয়াত যদি চাবলৈ যাওঁ সম্পূৰ্ণ তেল লেম্প ইউনিট গোটেইখিনি আপোনালোকৰ হেলোজেনত দিয়া আছে ইনোভাৰ ব্ৰেণ্ডিং ক্ৰিষ্টাৰ ব্ৰেণ্ডিং দিয়া আছে মাজত যদি চাবলৈ যাওঁ ইয়াত সম্পূৰ্ণ ইনোভাৰ টয়োটাৰ লোগো ইয়াত ৱাইপাৰ দিয়া আছে আৰু লগত ইয়াত গোটেইখিনি তামজাম লগোৱা আছে 1 2 3 4টা পাৰ্কিং সেন্সৰ দিয়া আছে আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ ৰিফ্লেক্টৰ অৰ্থাৎ কি বুলি কয় ৰিফ্লেক্টৰ দিয়া আছে এটা যদি ইয়াক খুলিব যাওঁ ইয়াত কোনো ধৰণৰ আপোনালোকৰ সেই নাই ইয়াত ডাইৰেক্ট আপোনালোকৰ সেই খুলিবলৈ ইলেক্ট্ৰিক টেলগেট নহয় টাচেবল কিন্তু ডাইৰেক্ট ইলেক্ট্ৰিক নহয় 300 লিটাৰ মান এৰাউণ্ড আপোনালোকৰ বুট স্পেচ দিয়া আছে এই চিট দুটা যদি আপোনালোকৰ উঠাই দিয়া যায় অৰ্থাৎ ফল্ড আনফল্ড কৰি দিয়া যায় ইয়াত আপোনালোকৰ আৰু আকৌ চিটটো ইনক্ৰিজ হৈ যায় ইয়াত যদি চাবলৈ যায় সম্পূৰ্ণ চিট বেল্টৰ সেই আৰু ইয়াৰ আপোনালোকৰ বুট লেম্প অন অফ কৰিব পাৰে এনেকুৱা ধৰণৰে গোটেই কাহানীটো দিয়া আছে আৰু ইয়াৰ হেণ্ডৰেষ্ট ইয়াত আপোনালোকৰ থোৱা আছে লাগিলে লগাই ল'ব পাৰে নালাগিলে নাই বহুত হেভি আপোনালোকৰ ডোৰ ইয়াত পোৱা যায় এতিয়া যদি ইয়াত চাবলৈ যাওঁ ইয়াতো আহে আপোনালোকৰ সম্পূৰ্ণ মেট ব্লেক ফিনিছ ইয়াতো মেট ব্লেক ফিনিছ লগত ইয়াত আপোনালোকৰ যিটো খোলা এইটো চিষ্টেমটো দিয়া আছে এইটো আপোনালোকৰ ক্ৰমত দিয়া আছে লগত ইয়াত আপোনালোকৰ পাৱাৰ উইণ্ডৰ বটন অটো ডাউন অটো আপ নহয় নৰ্মেল আৰু ইয়াতো আপোনালোকৰ সফ্ট টাচ দিয়া আছে লগত ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ নৰ্মেল কি দিয়া আছে এতিয়া যদি ইয়াত চাবলৈ যাব লাগে আমি সম্পূৰ্ণ এনেকুৱা ধৰণৰ চিষ্টেমটো ইয়াত যদি চাই ইয়াত কোনো ধৰণৰ সেই নাই একদম আপোনালোকৰ বঢ়িয়া আপোনাৰ আণ্ডাৰ হিচাপত টাপত গোটেই চিষ্টেমটো ইয়াত যদি চাবলৈ যায় ইয়াতো আপোনালোকৰ চিট বেল্ট দিয়া আছে চিট বেল্ট ইয়াতো দিয়া আছে মাজত ইয়াত যদি চাবলৈ যায় ইয়াতো আপোনালোকৰ যিহেতু এইখন হল 7 সিটাৰ 8 সিটাৰ যেহেতু নহয় ইয়াতো আপোনালোকৰ এনেকুৱা ধৰণৰ আৰ্মৰেষ্ট দুটাৰ কাৰণে এক্সট্ৰাকে দিয়া আছে ইয়াত আপোনালোকৰ এচি ইয়াত ল' হাই কেনেকুৱা কৈ লাগে হাই লাগিলে ইয়াত আপোনালোকৰ হাই লগাই ল'ব পাৰে ল' লাগিলে আপোনালোকৰ ল' লগালে মিডিয়াম আপোনালোকে লগাই ল'ব পাৰে হাই লাগিলে চাওক ল' লাগিলে চাওক গতিকে এনেকুৱা ধৰণৰ কথা
গতিকে এনে এতিয়া যদি আমি বেক ৰোৰ কথা ক'বলৈ যাওঁ অৰ্থাৎ লাষ্ট ৰোত যদি কমফৰ্টৰ কথা ক'বলৈ যাওঁ লাষ্ট ৰোৰ কমফৰ্টটো ডাঙৰ মানুহৰ কাৰণে নহয়ে মই 7 সিটাৰ গাড়ী যিমানে নবনাওক কিয় কিন্তু লাষ্ট ৰোৰ কমফৰ্টটো ডাঙৰৰ কাৰণে নহয় চাওক কিমান কি একোৱে নাই আণ্ডাৰ সাপোৰ্ট নাই না নি ৰুম আছে না কি আছে হেডৰুম অৱশ্যে আছে হেডৰুম নহয় বুলি ক'ব নোৱাৰি হেডৰুম আছে আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ এচি ফেন এনেকুৱা ধৰণৰ গোটেই সিস্টেমটো ইয়াতো আপোনালোকৰ এডজাস্টেবল হেডৰেছ আৰু ইয়াতো আপোনালোকৰ এডজাস্টেবল হেডৰেছ দিয়া আছে এনেকুৱা ধৰণৰ ইয়াত যদি চাবলৈ যায় ইয়াত বটল হোল্ডাৰ দিয়া আছে আৰু ইয়াত মানে এই সিস্টেমটো দিয়া আছে এনেকুৱা ধৰণৰে গোটেই কাহানীটো আৰু পিছ পিনৰ পৰা এনেকুৱা ধৰণে দেখি ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ এটা ইয়াত নাংমা ষ্টৰেজ স্পেচ আছে ইয়াত আছে USB টাইপ আৰু ইয়াত আছে এটা 12 ভোল্ট পাৱাৰ আউটলেট গতিকে এনেকুৱা ধৰণৰে কথা আৰু এতিয়া যদি ইয়াত চাবলৈ যাওঁ ইয়াত আছে সম্পূৰ্ণ এটা ইলুমিনেশ্যন লেম্প এই পিনে কোনো ধৰণৰ আপোনালোকৰ ৰিকুৱেষ্ট সেন্সৰ দিয়া নাই আৰু ইয়াত যদি চাবলৈ যায় ইয়াত অৱশ্যে চাইল্ড সেফটি লক আপোনালোকৰ দিয়া আছে কিন্তু ড্ৰাইভাৰক যেহেতু চাইল্ড নহয় গতিকে ড্ৰাইভাৰক চাইল্ড সেফটি লকৰ কোনো ধৰণৰ প্ৰয়োজন নাই সম্পূৰ্ণ আপোনালোকৰ সফট টাচ নহয় হাৰ্ড টাচ ইয়াত আপোনালোকৰ সম্পূৰ্ণ কি বুলি কয় ডোৰ ওপেনাৰৰ কাৰণে ক্ৰোমত দিয়া আছে ইয়াত আপোনালোকৰ ইলেক্ট্ৰনিক এডজাস্টেবল আৰু অটো ফোল্ডেবল IRVM দিয়া আছে লগতে মানে মিৰৰ লক কৰিব পাৰে আৰু ইয়াত আপোনালোকৰ অটো ডাউন আৰু আপোনালোকৰ অটো আপ নহয় অটো ডাউন আপোনালোকৰ পাৱাৰ উইন্ডো দিয়া আছে এই পিনে আপোনালোকৰ নৰ্মেল গোটেই কথা ইফানে লক আনলক আপোনালোকে কৰিব পাৰে ইয়াত যদি চাবলৈ যায় ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ বটল হোল্ডাৰ আৰু ইয়াত মানে হ'ব পাৰে ইয়াত যদি চাবলৈ যায় মেনুৱেল আপোনালোকৰ হাইট এডজাস্টেবল কোনো ধৰণৰ অটোমেটিক নহয় 1 2 3 4 6 ৱে এডজাস্টেবল আপোনালোকৰ ইয়াতো সিট দিয়া আছে এটা যদি চাবিৰ কথা যদি ক'বলৈ যাওঁ চাবিৰ কথা যদি ক'বলৈ যাওঁ চাবি এনেকুৱা ধৰণৰ এপাত আপোনালোকৰ নৰ্মেল আপোনালোকৰ ফিজিকেল কি পাব কোনো ধৰণৰ মানে লক আনলক নোহোৱাকৈ আৰু এপাত আপোনালোকৰ লক আনলকৰ লগত আপোনালোকে এই কি পাব ইনসাৰ্ট কৰিলে হ'ল আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ লেম্প লগোৱা আছে ইয়াত আপোনালোকৰ ৰাতি লাইট জ্বলি থাকে যদি চাও ইয়াৰ আপোনালোকৰ ভাইব্ৰেচন যদি চাবলৈ যাওঁ বলেৰো নিচিনা একদম আপোনালোকৰ ভাইব্ৰেচন আছে টয়োটাৰ ব্ৰেন্ডিং আহে ইয়াৰ আপোনালোকৰ ইনোভা বুলি লিখা আহে আৰু ইয়াত যদি চাবলৈ যাওঁ ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ মানে তাৰ কাপ হোল্ডাৰ বুলি ক'বলৈ গ্লভ বক্স বুলি ক'ব নোৱাৰি ইয়াত যদি চাবলৈ যাওঁ পাৰ্কিং সেন্সৰৰ বটন অন অফ ইয়াতো আপোনালোকৰ এইটো বটন দিয়া আছে লগতে ইয়াত আপোনালোকৰ ফিউল লিড আৰু ইয়াত আপোনালোকৰ মানে আগত তেল গেট ৰিলিজ কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ ইয়াতো আপোনালোকৰ সম্পূৰ্ণ মানে হাইড্ৰলিক পাৱাৰ ষ্টিয়াৰিং দিয়া আছে ইলেক্ট্ৰিক আপোনালোকৰ পাৱাৰ ষ্টিয়াৰিং ইয়াতো দিয়া নাই লগত এই পিনে যদি চাবলৈ যায় এই পিনে আপোনালোকৰ সম্পূৰ্ণ কল উঠোৱা নমোৱা কণ্ট্ৰল এই পিনে আপোনালোকৰ টেলিফোনি কণ্ট্ৰল ভইচ কমাণ্ডৰ কণ্ট্ৰল দিয়া আছে আৰু এইটো ডিছপ্লেৰ আপোনালোকৰ গোটেই চিষ্টেমটো ইয়াত আপোনালোকৰ ইয়াত চাওক এভাৰেজ স্পীড চেঞ্জ এইবিলাক কৰি ল'ব পাৰে অৰ্থাৎ পাৰিলে এইটো ডাঙৰ কৰি দিব পাৰিলে হয় কিন্তু কিয় ইমান সৰু কৰি দিলে নাজানো আৰু এই পিনে যদি চাবলৈ যাওঁ 6000 লৈকে মাৰ্কিং আছে RPM মিটাৰ লগত ইয়াত স্পীডোমিটাৰ ফিউল গেছ দিয়া আছে আৰু ইয়াত ইঞ্জিন কুলিং হিটিঙৰ গোটেই চিষ্টেমটো দিয়া আছে এই পিনে যদি চাবলৈ যায় এই পিনে আছে আপোনালোকৰ ৱাইপাৰৰ কণ্ট্ৰল হেডলেম্পৰ কণ্ট্ৰল দিয়া আছে 18 আপোনালোকৰ ইনফোটেইনমেণ্ট চিষ্টেম এণ্ড্ৰইডতো এপল কাৰপ্লে গোটেইখিনি চলে ইয়াত আপোনালোকৰ হেজাৰ্ড লেম্পৰ বটন দিয়া আছে লগতে ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ টাইমৰ কণ্ট্ৰলখিনি মেনুৱেল এচি কোনো অটোমেটিক এচি নহয় ইয়াত আপোনালোকৰ ইকো মোড পাৱাৰ মোড ট্ৰেকশ্যন কণ্ট্ৰল আৰু ইয়াত আপোনালোকৰ এয়াৰ বেগৰ ব্ৰেণ্ডিং দিয়া আছে সম্পূৰ্ণ 5 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন ইয়াত কোনো ধৰণৰ মানে কি নাই আৰু ইয়াত যদি চাবলৈ যাওঁ ইয়াত আছে আপোনালোকৰ কাপ হোল্ডাৰ আৰু এই পিনে যদি চাবলৈ যাওঁ এই পিনে আছে আপোনালোকৰ আৰ্মৰেষ্ট লগত ইয়াত আছে হেণ্ড ব্ৰেক ইয়াত যদি চাবলৈ যাওঁ এটা সৰু একদম কুল গ্লভ বক্স আৰু এই পিনে যদি চাবলৈ যাওঁ এই পিনে ডাঙৰ এইটো কুল গ্লভ বক্স নহয় মেনুৱেল ডেনেট IRVM ইয়াত যদি চাবলৈ যাওঁ ইয়াত আছে আপোনালোকৰ সম্পূৰ্ণ টিকট হোল্ডাৰ আৰু ইয়াত সানগ্লাস হোল্ডাৰ এই পিনে আপোনালোকৰ মানে ইয়েলোত হেলোজেনত এইলা দিয়া আছে সানগ্লাস হোল্ডাৰ ইয়াত দিয়া আছে ইয়াত যদি চাবলৈ যায় ইয়াত আছে ভেনিটি মিৰৰ কোনো ধৰণৰ ওপৰত লেম্প নাই গতিকে এনেকুৱা ধৰণৰে সম্পূৰ্ণ মানে কেটেগৰী যেহেতু এইটো কেটেগৰী বেলেগ MUV কেটেগৰীৰ গাড়ী আৰু ইয়াত যদি ধৰা যায় ইয়াতো আপোনালোকৰ ভাইব্ৰেচনটো ফিল হয় ইয়াত কিন্তু অৱশ্যে নহয় আৰু যদি ইয়াত চাবলৈ যাওঁ আপোনালোকৰ ইয়াতো আপোনালোকৰ মানে পেডেলতো নহয় APC পেডেলতো নহয় কিন্তু ইয়াৰ অকণমান ভাইব্ৰেচন ফিল হয় যেহেতু ডাঙৰ ইঞ্জিন প্ৰায় 2400 চিচিৰ ইঞ্জিন হয় গতিকে এইখিনিতো আপোনাৰ থাকিবই গতিকে এনেকুৱা ধৰণৰ গোটেই কথাটো এতিয়া আমি ইঞ্জিনৰ যদি কথা ক'বলৈ যাওঁ প্ৰায় 2400 2400 অৰ্থাৎ 2.4 লিটাৰ আপোনালোকৰ
ডিজেল ইঞ্জিনৰ সৈতে আহে প্ৰায় 147 আপোনালোকৰ BHP পাৱাৰ আৰু 343 অৰ্থাৎ 343 আপোনালোকৰ নিউটন মিটাৰ টৰ্ক ABS CVD এই সিস্টেমটো ইয়াৰ আপোনালোকৰ যদি চাবলৈ যায় এয়াৰৰ গতি সিস্টেমখিনি আৰু ইয়াৰ আপোনালোকৰ সম্পূৰ্ণ 4 সিলিণ্ডাৰ ইঞ্জিন ইয়াত আহে গতিকে এনেকুৱা ধৰণৰ গোটেই সিস্টেমখিনি হয় এতিয়া যদি আমি প্ৰাইজৰ কথা ক'বলৈ যাওঁ প্ৰাইচটো প্ৰায় আপোনালোকৰ 22,50,000 টকাৰ ভিতৰত অন ৰোড প্ৰাইচ কথা কৈছোঁ মই প্ৰায় 22,50,000 টকাৰ ভিতৰত আপোনালোকে গাৰ্গিয়া টয়োটাত এইখন পাই যাব 19,99,000 টকা ইয়াৰ এক্স শ্বৰুম প্ৰাইচ এইখিনি আপোনালোকৰ প্ৰায় মিলাই 22.5 লাখ টকাৰ ভিতৰত আপোনালোকৰ পৰি যাব গতিকে ভিডিঅ'টো এইটো আছিল ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব গতিকে ভিডিঅ'টো চাই কাৰণে ধন্যবাদ থেংক ইউ সো মাচ লাভ ইউ অল